বছৰ 17 বছৰত শান্তি আনিব পৰা নাই 5 বছৰত শান্তি আহিল 50 বছৰত অশান্তি আছিলে এই 5 বছৰত শান্তি আহিল ইয়াতকে আৰু মূলধন মোক একো নালাগে আমাক একো নালাগে হিটোৱে ডাঙৰ মূলধন বদলেণ্ডৰ মানুহ সদায় শান্তিত থাকক হিটোৱে আমি বিচাৰো আৰু জাতি ভেদাভেদ সমাজ ভেদাভেদ ধৰ্ম ভেদাভেদ এইবিলাক যাতে কোনো ৰাজনীতিক কাৰণত ৰিপিট নহয় এই কথাটোকে মই সবকে অনুৰোধ কৰিম সকলোৰ দায়িত্ব আছে পৃথিৱীখনত ইফালে আনফালে সদায় গৰম হৈ আছে আমাৰো যোৱা দশকৰ পৰা দশক ধৰি গৰম এটা অৱস্থাত গ'ল আজি যেহেতু ঠাণ্ডা আহিছে এই পৰিৱেশটো যাতে সদায় ৰাখে সবে চেষ্টা কৰে ৰাজনীতিটো কৰিবই গণতন্ত্ৰ দেশত কাকো বাধা দিব নোৱাৰে কিন্তু যোনে ৰাজনীতি কৰে সমাজখনৰ কথাটো চিন্তা কৰি যাতে আগবাঢ়ে মই হিতুকে অনুৰোধ কৰিম বিজেপি এবাৰ এফালে ইউপিপিএলক লৈছে এফালে ডিপিএফক সমৰ্থন কৰিছে কি ক'ব ইয়াৰ ওপৰত মই বহুত কথা ক'ব নিবিচাৰো কাৰণ আমি এনডিএতে আছো সময়ত সব কথা আপোনালোকে গম পাব আজিতো সবে কাম কৰি আছে নিজৰ কামটোতো কৰিবই লাগিব হয় নে নহয় তো সেই কাৰণে পিছত মই ভালকে কম এবাৰ কিমান কোন লাভ কৰিব চাওক আপোনালোকে খুব ভালকে জানে মোক বহুত ইন্টাৰভিউ কৰিলে মই আগৰ পৰাই কৈ আছো যেটো বস্তু পাব্লিকৰ হাতত আছে হেতু মই এনে কৈ দিয়াটো ভাল নহয় গণতন্ত্ৰ দেশত ৰাইজৰ ওপৰত কিছুমান কথা এৰি দিব লাগে গতিকে ভোট দিয়ক জিকাওক তাৰ পিছত কম সংখ্যাগৰিষ্ঠতা পাব বুলি ভাবেনে আপুনি এতিয়ালৈকে পৰিৱেশ বহুত ভাল আৰু আমি বিচাৰাতকে বহুত বেছি ৰাইজে মৰম দিছে সবে আহিছে কথা পাতিছে সো জাতি জনগোষ্ঠী সব ভালকে মানে এটা পৰিৱেশত সবে আগবাঢ়ি আছে এই কাৰণে মই ভাবিছো যে ইউপিপিএল দলক খুব ভালকে একসেপ্ট কৰিছে আগ্ৰামা মহিলাৰ কি হ'ব ডোনাল্ড ট্ৰাম্পৰ দৰে প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে তেখেতৰ প্ৰতি মোৰ শুভেচ্ছা থাকিব দাদা হিচাপে সদায়